আচ্ছা, ইয়াত পৰুৱা পং আমি উলিয়াইছো, যিখিনি মিচিঙৰ পৰম্পৰাগত আমাৰ পনীয় সামগ্ৰী এইখিনি আমি ৰাইজক পৰিৱেশন কৰিবলৈ আমি চেষ্টা কৰি আছো। আৰু এখন কেনেকে দাম? 250 টেষ্টি। হেল্ল' গাইজ, নমস্কাৰ জনাইছোঁ সকলোকে। কুমুক চিটুক মোৰ এনে ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদ আৰু মৰমত মই বৰ্তমান ভালে আছোঁ। থাম্বনেইলখন দেখি গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। হয়, বিগত বছৰৰ দৰে এইবছৰো আহিছে যোৰহাটত অসম মহোৎসৱ, কিন্তু স্থান অকণমান সলনি হৈছে। আগতে অসম মহোৎসৱ অনুষ্ঠিত হৈছিল আপোনাৰ যোৰহাট JDSA ফিল্ডত, কিন্তু এইবাৰ JDSA ফিল্ডত পতা নাই, টোটেলি স্থান সলনি হৈছে। তো ক'ত পাতিছে, কি কথা আৰু কি সামগ্ৰী আহিছে, ভেৰাইটিজ সামগ্ৰী আহে, যিহেতু অসম মহোৎসৱত খাদ্যও বহুত বেলেগ বেলেগ ধৰণৰ খাদ্য আহে, বেলেগ বেলেগ ট্ৰেডিশ্যনৰ। চ' সকলোখিনি আপোনালোকক ভিডিঅ'টোত দেখুৱাম। তো দেৰি নকৰি পেলাই ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু লগতে ছাইডত থকা বেল আইকনটো দবাই দিব মোৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ। তো ফাইনেলি গাইছ আহি পালোহি, ধুনীয়া ডেক'ৰেশ্যন, 49তম অসম মহোৎসৱ যোৰহাট। ৱাও, দুটা দিয়ক। ফাইনেলি আহি পালোহি গাইছ অসম মহোৎসৱ। এয়া গেটখন হৈছে, আপোনালোকে দেখিবলৈ পাইছে কিমান ধুনীয়াকৈ আছে। 49তম অসম মহোৎসৱ। এতিয়া আমি এনেকৈ সোমাই যাম টিকেটটো দি। দুজন আহি থাকক মোৰ সৈতে। দেখিবলৈ পাইছে এয়া বহুত ধুনীয়া পৰিৱেশৰ এটা। এতিয়া এই ঘৰটো দেখিবলৈ পাইছে কিমান ধুনীয়াকৈ আছে আপোনাৰ। মই ঘৰটোৰ ভিতৰলৈ সোমাই যাম। এয়া দেখিছেনে গোখালি, এয়া আপোনাৰ সৰু ঘৰ, কিমান ধুনীয়া মৰম লগা। আৰু এইটো আপোনাৰ এটা চাংঘৰ, ইয়াতে ভিতৰত সোমাই। এয়া চাংঘৰ সৰু, আৰু এইফালে আছে, এইটো সম্ভৱ মিচিঙৰ চাংঘৰ এয়া। আৰু আপোনাৰ এইফালেও আছে তেনেকুৱা, এইফালে গোঁসাই ঘৰ। গোঁসাই ঘৰ দেখিবলৈ পাইছে কিমান ধুনীয়াকৈ দেখাইছে। গোঁসাই ঘৰ এভাগ আছে, তো বহুত ধুনীয়া পৰিৱেশ ইয়াৰ। আৰু এয়া হৈছে আপোনাৰ এয়া আপোনাৰ কিবা মুৰ্গী যিটো থয় যে, মুৰ্গী সজা টাইপৰ এটা গঁৰাল তেনেকুৱা। ত' ব'লক আৰু ভিউজবোৰ চাই থাকোঁ। আপোনালোকে দেখিবলৈ পাইছে মিচিং আয়াং চৌকা বুলি এখন ধুনীয়া একদম অসম মহোৎসৱৰ ফেমাছ গাহৰি ষ্টিক দেখিছে। এয়া গাহৰিখিনি কিমান ধুনীয়াকৈ ষ্টিক সজাই থৈছে। আপোনাৰ এয়া মোৰ হাতত দেখিবলৈ পাইছে কিমান ধুনীয়াকৈ আছে ইয়াত ষ্টিক, গাহৰি ষ্টিক। তো আপোনালোকে আহিব, ইয়াতে টেষ্ট কৰি চাবহি। আৰু গোটেই ভিউজটো মই দেখুৱাব চেষ্টা কৰিম, কিমান ধুনীয়াকৈ গাহৰিখিনি সজাই থোৱা আছে। আজি শেষ নেকি? আজি শেষ। তো আপোনাৰ কেতিয়াবা আহিছিলে এখন? এইটো 25 জানুৱাৰী। আপোনাৰ ষ্টিক গাহৰি আৰু কি কি পায় আপোনালোকে? আচ্ছা, ইয়াত পৰুৱা পং আমি উলিয়াইছো, যিখিনি মিচিঙৰ পৰম্পৰাগত আমাৰ পনীয় সামগ্ৰী এইখিনি আমি ৰাইজক পৰিৱেশন কৰিবলৈ আমি চেষ্টা কৰি আছো, আৰু ৰাইজৰ সহায় যথেষ্ট আমি সন্তোষজনক পাই আছো বৰ্তমানলৈকে। আৰু মাছো আছে? মাছ আছে, গৰৈ মাছ আছে, ইফালে মুৰ্গী আছে, মিছা মাছ আছে, গাহৰি আছে, আৰু পৰুৱা পং আছে, আমাৰ যিখিনি মানে মিচিঙৰ পনীয়া মানে খাদ্যবিধ। বহুত ধুনীয়া বস্তু এটা দেখিছোঁ, মোৰ মন পচন্দৰ বস্তু আপোনাৰ এইখন। আপোনাৰ এইখন মিচিঙত আপোনাৰ ৰকক বুলি কয়। এইখন কেনেকৈ দাম? 250। এইখন মিচিঙৰ মেইন বস্তু। ক'ৰ পৰা আনিছেনে এইটো? ধেমাজি কলেজৰ। আৰু কি কি পায়নো? চাদৰ আপোনাৰ ধেমাজিৰ পৰা আহিছে ন?
এয়া হৈছে মূল মঞ্চখন আৰু আপোনাৰ মই কবিতা আবৃত্তি কৰি আছে, কবিতা মোৰ খুব প্ৰিয়। ত' এইগৰাকী বাইদেউগৰাকীয়ে খুব ধুনীয়া কবিতা আবৃত্তি কৰি আছে। ত' এতিয়া মোৰ বহুত পুচকা প্ৰিয়, পুচকা খাই লওঁ দেই। দাদা দিয়ক। মই পুচকা দেখিলে ৰ'ব নোৱাৰো মানে, আপোনাৰ লোভৰ পানী পৰি যায়। টেষ্টি। বহুত টেষ্টি ভাই। বেলেগ টেষ্ট। চ' গাইছ, ইমানে আছিলে আজিৰ ভিডিঅ'টো। আৰু এটা কথা দেখিলো মানে, আগতে প্ৰত্যেক বছৰে JDSA ফিল্ডত পাতে, কিন্তু এই বছৰ ইমান ডাঙৰ হোৱা নাই। JDSA ফিল্ডত বহুত ডাঙৰ এৰিয়া, তাত ডাঙৰকে বহুত বেছি দোকান আহে, মেলা লাগি যায়। ত' এইবাৰ কিন্তু ইমান নাই, এইবাৰ এইখিনি জাষ্ট এইফালে দোকান এৰিয়া আছে আৰু এইফালে খোৱা বোৱাখিনি আছে। তো ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্টছ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু অনাগত যিবোৰ ভিডিঅ' মোৰ মানে আহিবলগীয়া ভিডিঅ' চাবলৈ হ'লে আপোনালোকে বেল আইকনটো প্ৰেছ কৰিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। ত' ব'লক এতিয়া গৈ থাকোঁ ঘৰলৈ। থেংক ইউ ছ' মাছ।